মই শুনা পাইছোঁ ইয়াৰ বিহুটো মানে পতাৰ এটা কিছুমান নীতি নিয়ম আছে। এই কেনেকুৱা ধৰণৰ নীতি নিয়ম আছে? নিয়ম মানে ইয়াত বুঢ়া বুঢ়ী হাতখনি থান আছে। ইয়াতে এখন থান আছে, নাম হ'ল বুঢ়া বুঢ়ী থান। বুঢ়া বুঢ়ী থান, হয়। সেই থানত মানে পূজাৰীয়ে পূজা মানে বুধবাৰ দিনটো পূজা নোহোৱালৈকে তাত বিহু উদযাপন নকৰে। মানে শদিয়া যিকোনো ধৰণৰ পূজা, যিকোনো মানে ধৰক মাঘ বিহু হওক বা ৰঙালী বিহুৱে হওক, দুইটা বিহুতে তাৰমানে পূজা বলি বিধান এনেকুৱা হেৰি আছে। হয়, প্ৰতি 3 বছৰৰ মূৰত বলি দিয়া হয়, ম'হ বলি। আৰু ইয়াতে শদিয়াত আন এটা ঐতিহাসিক থান আছে, থানত পূজা নহ'লে বুঢ়া বুঢ়ী থান। বুঢ়া বুঢ়ী থানত তাৰ দেউৰীয়ে যেতিয়া তাতে নৈবেদ্য আগবঢ়াব, পূজা কৰিব, তাৰ পিছতহে ইয়াত মাঘ বিহুৱে হওক বা বহাগ বিহুৱে হওক, ৰঙালী বিহুৱে হওক, প্ৰথমটো বুধবাৰে, প্ৰথম বুধবাৰে তাতে দেউৰীয়ে পূজা পাঠ আগবঢ়াব, তাৰ পিছতহে এই শদিয়াৰ এই অঞ্চলখিনিত বিহু পাতিব পাৰিব। ৰঙালী বিহুৱে হওক বা মাঘ বিহুৱে হওক, এটা খুবেই জানিব লগা কথা। ইয়াত আহি